কবিতাৰ শিৰোনাম অৰ্ধাংগিনী। কবি আৰু আবৃত্তিকাৰ ঘনদীপজ্ঞান বৰুৱা। মা দেউতাক ভৰি চুই সেৱা কৰিব কোৱা নাই, সন্মান কৰিবহে কৈছো। কাৰণ সংস্কাৰী বিচৰা নাই, ভাল গুণবোৰ আঁকিবহে বিচাৰিছো। কুকুৰাৰ ডাকত উঠিব নোৱাৰিলেও কথা নাই, কাৰণ লখিমী বিচৰা নাই, লক্ষীৰ গুণবোৰ সানিবহে বিচাৰিছো। কথা দিছো আজি অৰ্ধাংগিনী হবা তুমি, বান্ধি নহয়। অনুৰোধ জনাম আদেশ নহয়। সুখবোৰ বুলাই দিম তোমাৰ দেহত, কেৱল দুখ নহয়। হাঁহিবোৰ উজাৰি ল'বা, দুখবোৰেও বিনাব। বিক্ৰী কৰিব নোৱাৰো তোমাৰ, কাৰণ পতি হম তোমাৰ, মালিক নহয়। তোমাৰ কাৰণে বুকুত অযুত মৰম সাঁচি ৰখা নাই, কিন্তু কথা দিছো মিছা প্ৰতিশ্ৰুতিৰে সুখৰ মায়াজাল নুবুধো। যিকণ মৰম দিম সঁচা অন্তৰেৰে দিম। উশাহ হবা বুকুৰ, উঠা কলেই যে উঠিবা, বহা কলেই যে বহিবা, এনে নহয়। কাৰণ অৰ্ধাংগিনী হবা মোৰ, বান্ধি নহয়।